মুখত ডাৰ্ক স্পটছ বা দাগবোৰে আপোনাৰ কনফিডেন্স কমাই দিছে নেকি? বহুত মানুহে দামী ক্ৰীম ব্যৱহাৰ কৰিও ৰিজাল্ট নাপায়। কিন্তু আজি মই ক'ম কেইটামান ইফেক্টিভ উপায় যিয়ে নেকি ধীৰে ধীৰে ডাৰ্ক স্পটছ কমাব পাৰে। ভিডিঅ'টো শেষলৈ চাব, কাৰণ শেষত মই জনাম যে ফাৰ্মাচীৰ পৰা আপুনি কি কি মেডিচিন ল'ব পাৰিব। এতিয়া উপায়সমূহ জানো আহক। 1 নম্বৰ, ছানস্ক্ৰীন নলগালে কোনো ট্ৰিটমেণ্টে কাম নকৰে। সূৰ্যৰ UV ৰেজে ডাৰ্ক স্পটছ আৰু বেছি গাঢ় কৰি তোলে। বাহিৰলৈ ওলোৱাৰ আগত SPF 30 অথবা SPF 50 ছানস্ক্ৰীন ইউজ কৰক। এইকেইবিধ ছানস্ক্ৰীন আপুনি চুজ কৰিব পাৰে। আগৰ ভিডিঅ'ত কোৱা গৈছে আপোনাৰ স্কিনৰ বাবে কোনটো ভাল হ'ব। 2 নম্বৰ, ভিটামিন C ছিৰাম যথেষ্ট উপকাৰী। ভিটামিন চিয়ে স্কিন ব্ৰাইটেন কৰাত সহায় কৰে আৰু নতুন দাগ হোৱাও কমায়। ভিটামিন C আপুনি ৰাতিপুৱা অথবা ৰাতি কম পৰিমাণে ইউজ কৰিব পাৰে। এইটো ফেচ ছিৰাম আপুনি ট্ৰাই কৰি চাব পাৰে। 3 নম্বৰ, পিম্পলছ শুচাব নালাগে। পিম্পলছ শুচালে পিছত কলা দাগ পৰাৰ সম্ভাৱনা বেছি হয়, সেয়েহে হাত নিদিয়াকৈ নেচাৰেলি হিল হ'বলৈ দিয়ক। 4 নম্বৰ, জেণ্টেল ফেচ ৱাছ ব্যৱহাৰ কৰক। হাৰ্ড স্ক্ৰাব বা বেছি কেমিকেল থকা প্ৰডাক্ট ইউজ কৰিলে স্কিন ডেমেজ হ'ব পাৰে। মাইল্ড ফেচ ৱাছ আৰু মইশ্চাৰাইজাৰ ইউজ কৰক। এইটো ফেচ ৱাছ আৰু মইশ্চাৰাইজাৰ আপুনি চুজ কৰিব পাৰে। 5 নম্বৰ, ভিটামিন E কেপচুল ইউজ কৰক। ই ছাল আৰু চুলি দুটাই সতেজ কৰি ৰাখে আৰু ইয়াত থকা এণ্টি অক্সিডেণ্ট গুণটোৱে ছাল ডেমেজ হোৱাৰ পৰা ৰক্ষা কৰে। ফাৰ্মাচীৰ পৰা আপুনি এই ক্ৰীমবোৰ দিনত দুবাৰকৈ ইউজ কৰিব পাৰে। পুৰণি সকলোবোৰ দাগ ই আঁতৰাত সহায় কৰে। ব্যৱহাৰ কৰি চাওক, ৰিজাল্ট নিশ্চয় পাব। আৰু এটা ক্ৰীমে ডাৰ্ক স্পট যোৱাত হেল্প কৰে, কিন্তু এই ক্ৰীমটো আপুনি দিনত এবাৰহে ইউজ কৰিব। এইটো এসপ্তাহ ইউজ কৰাৰ পিছতো যদি ৰিজাল্ট নাপায় তেন্তে ইউজ নকৰিব। অৱশেষত পেচেঞ্চ বহুত ইম্পৰ্টেণ্ট। ডাৰ্ক স্পট দুদিনতে নাযায়, গতিকে ধৈৰ্য ধৰিব। সঠিক স্কিন কেয়াৰ ফ'ল' কৰিলে 2 মাহৰ ভিতৰত ৰিজাল্ট দেখা যায়। কিন্তু মনত ৰাখিব, সকলোবোৰ ডাৰ্ক স্পট একে নহয়। হৰমনেল ইছ্যু, একনি অথবা ছান ডেমেজৰ বাবেও ডাৰ্ক স্পট হ'ব পাৰে।